নমস্কাৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আহকচোন আজি শব্দাৰ্থ মই আৰম্ভ কৰোঁ। আহুতি মন মোহা বা বশ কৰা দৰৱ, ইন্দ্ৰাসন দেৱৰাজ ইন্দ্ৰৰ সিংহাসন, তৰন্ত ভেকুলী, নিচা লক্ষ্য, ন্যাস ভোজন বা আহাৰ। পদনাম উপবাদ ভিত্তিহীন অমূলক ৰমন্যাস প্ৰেমমূলক কল্পিত কাহিনী বা অনুভূতি প্ৰভাৱিত কাহিনী। ৰশ্মি জেউতি। লুট হৰণ কৰা বা বলেৰে লোকৰ ধন বস্তু হৰণ কৰা, লুণ্ঠন লুট কৰা কাৰ্য। হাস্য তাত উলিয়াই আনন্দ প্ৰকাশ কৰা, তলমুৱা তললৈ মুখ কৰি থকা। প্ৰপাত ওপৰৰ পৰা তললৈ বা তলৰ পৰা ওপৰলৈ থকা ক্ৰমাগত স্তৰৰ পুঞ্জ। এই স্তৰ বা খলপৰ প্ৰত্যেকটোটা আগৰ বা পাছৰটোৰ সৈতে সুনিৰ্ভৰশীল। জীৱন বৃত্তান্ত জীৱন কাহিনী, কবল গ্ৰাস বা দখল। চিৰাশ্ৰিত চিৰকাল অৱধি আশ্ৰিত বা আশ্ৰয়প্ৰাপ্ত। ভাজন পাত্ৰ ভাঠীবেলা পিয়লি, তলসুৰীয়া সৰু সৰুকৈ কোৱা বা গোৱা, কুণ্ঠা সংশয় বা অনিশ্চয়তা। আগৰ 14 নং খণ্ডৰ উত্তৰটো হৈছে ৰাম নৱমী। এইবাৰৰ প্ৰশ্ন হৈছে প্ৰথম অসমীয়া ছপা উপন্যাসখনৰ নাম কি?